সমগ্ৰ দেশতে 10টা কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন INTUC, CITU, INTUC, AITUC আদি কৰি 10টা কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু ফেডাৰেশ্যনসমূহ স্বাধীন ফেডাৰেশ্যনসমূহৰ লগতে কৃষক সংগঠন 500তকৈ অধিক কৃষক সংগঠনে আজি যৌথভাৱে এই সাধাৰণ ধৰ্মঘটৰ আহ্বান দিছিল এই কাৰণে যে আমাৰ দেশৰ শ্ৰমিকসকলে তেওঁলোকে দীৰ্ঘদিন ধৰি যি আন্দোলন সংগ্ৰামৰ মাজেৰে তেওঁলোকে যি অধিকাৰ অৰ্জন কৰিছিল আইনী অধিকাৰ সেই আইনী অধিকাৰৰ 44খন আইন 29খন বিলোপ কৰি 4খন শ্ৰম কোডত পৰিণত কৰিছে আৰু সেই শ্ৰম কোড কৰি তেওঁলোকে আচলতে প্ৰকৃতপক্ষে যে শ্ৰমিকৰ যি অধিকাৰ এই অধিকাৰবোৰ কাঢ়ি লৈ গ'ল আৰু তাৰ পাছতে যে তাৰ লগে লগে আমাৰ দেশৰ বৃহৎ পুঁজিৰ মালিকসকল তেওঁলোককহে সকলো সা সুবিধা কৰি দিলে অৰ্থাৎ শ্ৰমিকক শোষণ কৰাৰ কাৰণে আৰু অধিক সুযোগ কৰি দিলে যেনে 8 ঘণ্টা শ্ৰম সৰ্ব পৃথিৱীত স্বীকৃত আৰু সেই 8 ঘণ্টা শ্ৰমক এতিয়া ভাৰত চৰকাৰে 12 ঘণ্টা শ্ৰমলৈ তাক পৰিৱৰ্তন কৰিছে আৰু ইতিমধ্যে গুজৰাট চৰকাৰে তেওঁলোকে এই 12 ঘণ্টা শ্ৰম ইতিমধ্যে তেওঁলোকে আৰম্ভ কৰিছে ঠিক সেইধৰণে শ্ৰমিকসকলৰ যদি যিবোৰ অধিকাৰ আমি এইবোৰ যদি ব্যাখ্যা কৰিবলৈ যাওঁ দীঘলীয়া হ'ব এই অধিকাৰবোৰ কাঢ়ি লৈ গৈছে আৰু তাৰ কাৰণে সমগ্ৰ দেশতে শ্ৰমিক শ্ৰেণীয়ে এই আন্দোলনৰ আহ্বান দিছে তাৰ লগে লগে যে কৃষকসকলেও তেওঁলোকৰ যে উৎপাদিত ফচল সেই উৎপাদিত ফচলৰ ন্যায্য মূল্যটো নাপায়ে এই উৎপাদন মূল্য যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে এতিয়া প্ৰকৃততে আমাৰ অসমখনত প্ৰকৃত খেতিয়কৰ সংখ্যা নাইকিয়াই হৈছে কমি গৈ আছে এই যে সাংঘাতিক দুৰৱস্থাৰ সন্মুখীন হৈছে কৃষি ক্ষেত্ৰ তাৰে পৰা কৃষকসকলক মুক্ত কৰাৰ কাৰণে কৃষকসকলৰ অধিকাৰৰ কাৰণে আজিৰ এই সৰ্বভাৰতীয় আন্দোলন এই আন্দোলনৰ লগত সংগতি ৰাখি আমি ৰঙিয়াতো বিভিন্ন শ্ৰমিক সংগঠন নিৰ্মাণ শ্ৰমিক আশা কৰ্মী অংগনৱাড়ী মধ্যাহ্ন ভোজন কৰ্মচাৰী এই ধৰণে বিভিন্ন ক্ষেত্ৰৰ শ্ৰমিক কৰ্মচাৰীসকলে আজি আমি ৰঙিয়াত এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু চৰকাৰক সকীয়াই দিছোঁ যে অচিৰেই চৰকাৰে তেওঁলোকৰ জনবিৰোধী নীতিসমূহ প্ৰত্যাহাৰ কৰক।